বন্ধুবৰ এটা পশেক নহ'ল এটা পশেক নহওঁতেই অসমত তিনিটা মব লিঞ্চিঙৰ ঘটনা ঘটি গ'ল নহয়নে এটা পশেক নহওঁতে অসমত তিনিটা মব লিঞ্চিঙৰ ঘটনা ঘটি গ'ল বিষয়টো বহুত তাৎপৰ্যপূৰ্ণ অসমত এই উত্তৰ ভাৰতীয় মব লিঞ্চিং ধাৰণাটো অসমত লাহে লাহে শিপাব ধৰিছে অভিনীলৰ পৰাই আৰম্ভ কৰকচোন তাৰ আগৰখিনি বাৰু মই নাজানো এইটো আহিছে ক'ৰ পৰা উত্তৰ ভাৰতৰ পৰা তো আমাৰ এইটো উত্তৰ ভাৰতৰ পৰা অসমলৈ আনিছে কোনে যিয়ে হিন্দী হিন্দুস্তান কয় উত্তৰ ভাৰতৰ পৰা বহুতবিলাক সংস্কৃতি আপ ডাউন হৈ আছে অসমলৈ নমামি চমামিবিলাকো জানো উত্তৰ ভাৰতৰ নহয় মোৰতো বিষয় এইটো নহয় মোৰ বিষয় আছিল দেৱাশিষ গগৈ বনাম সনাতন ডেকা জগৰীয়া অসমীয়া জনগণ সনাতন ডেকাৰ মৃত্যুৰ সময়ত অসমীয়া গগৈ বুঢ়াগোহাঁই দেউৰী বহুতে তালফাল ফালি দিছিল ধিক্কাৰ ধিক্কাৰ সনাতন ডেকা মৰি গ'ল তহঁতে তালফাল ফালিছিলি আজি তহঁতৰে গগৈ এজন মৰি গ'ল তহঁতে চুপ আছ ইয়াকে কয় ৰাষ্ট্ৰভক্তি নহয় জানো ধিক্কাৰ ধিক্কাৰ অসমীয়াক ধিক্কাৰ দিছোঁ সনাতন ডেকাৰ মৃত্যুত তহঁতে তালফাল ফলাইছিলি আজি গগৈ ভাইটি এটা মৰি গ'ল তহঁতে চুপ আৰু তহঁতৰ গাত লাচিতৰ তেজ আছে ধুত তহঁতৰ গাত লাচিতৰ তেজ আছে এতিয়া নিজৰ ভায়েক মৰি গ'ল আৰু তহঁতে চুপ হৈ আছ লাজ কৰ লাজ আছে তহঁতৰ গাত যদি লাজ আছে চিন্তা কৰ যেতিয়া সনাতন ডেকা মৰিছিল তেতিয়া তহঁত উবুৰি খাই আহিছিলি সনাতন ডেকাৰ হত্যাৰ বিচাৰ লাগে আজি দেৱাশিষ গগৈ বিচাৰ বিচাৰি মুছলিম উবুৰি খাই পৰিছে তহঁতে শুই আছ এইটো কেনেকুৱা জাতিৰ কথা কিমান হীনতা কথা এইটো আজি এপশেষ হোৱা নাই আজি 15টা দিন হোৱা নাই যি সময়ত আমাৰ অসমীয়াই সনাতন ডেকাৰ হত্যাক লৈ মুছলমান গো বেক দিছিল সেই মুছলমানে সেই কথা নাভাবি সেই কথা নধৰি আজি দেৱাশিষ গগৈ হত্যাৰ বিচাৰ বিচাৰিছে আৰু আমাৰ গগৈ গোহাঁই বৰগোহাঁই এইবিলাক টোপনিত মাৰি আছে অসমীয়া ক'ত আছে লাচিতৰ তেজ কাৰ গাত আছে ভাবি লাজ লাগে ঐ ভাই ইউনিটি শিক মুছলমানৰ পৰা বহুত শিকিব লগা আছে অন্ততঃ তুমি ইউনিটিটো শিক ইউনিটি সেই জামাতিৰ সময়ত জামাতি যেতিয়া আহিছিল জামাতিক বদনাম দিয়া হৈছিল এইটোতো এটা মিছা কথা বা যিকেইজন অপৰাধী তেওঁলোকে জামাতি গোটেই সমস্ত মুছলমানটো জামাতিৰ কাৰণে বদনাম ল'ব নোৱাৰে গোটেই মুছলমান একগোট হৈছিল সনাতন ডেকাৰ কেছটো সঁচাই হওক মিছাই হওক নামাজৰ পৰা উভতি আহি মুছলমানে ফেষ্টুন লৈ কৈছিল যে বুকুত ফেষ্টুন লগাই কৈছিল গোটেই পৰিয়ালসহ ফেষ্টুন লৈ ওলাইছিল যে সনাতন ডেকাৰ হত্যাৰ বিচাৰ লাগে কিন্তু সেই আপাৰ আছামৰ দুৰ্ভগীয়া নেওগৰ হত্যাত সেই অপৰাধীবিলাক তেওঁলোকৰ সম্প্ৰদায়বিলাকে কোনোবা এজনে এনেকুৱা ফেষ্টুন এটা লৈ কৈছিল নে যে প্ৰবাল নেওগৰ হত্যাকাৰী উপযুক্ত শাস্তি লাগে সেই সম্প্ৰদায় বিশেষৰ মানুহে কৈছিল নে ইয়াতেতো আছে পল্লৱ লোচন দাসৰ মিস্তি মই কি কৈছিলোঁ আগৰ ভিডিঅ'টোত জাঙিয়া ৰছী দি বান্ধি থৈ দিব আপোনাক ফাঁচি লগাই দিব অসমীয়া ক'ত আছ ক'ৰ অসমীয়া তহঁত আমি ক'ৰ অসমীয়া হয় তহঁত মানে ময়ো ক'ৰ হয় মোকো লগাই দিব ফাঁচি জাঙিয়া আণ্ডাৰ পেণ্টৰ ৰছী দি লগাই দিব ইউনিটি
মুছলমানৰ পৰা শিক অসমীয়া নিজৰ ভাই ককাই মৰি এই দুদিনমান আগতো এজন ডক্তৰকোতো তেনেকুৱা হত্যা হৈছে। অন্ততঃ প্ৰতিবাদ হ'ব লাগে। প্ৰতিবাদ হ'লে তাৰ ঢৌত কোনোবাই বুজিব, কোনোবাই শিকিব, চৰকাৰখনো লৰিব। চৰকাৰটো টেনশ্যন লোৱা নাই, চৰকাৰৰ খেল বুজি পোৱা নাই, ওপৰ আচামত কি চলি আছে, লগাব বিচাৰি আছে, লাগিলেই হ'ল। বাগানীয়া ভোটো পাব, গগৈ বুঢ়াগোহাঁই ভোটো বিজেপিয়ে পাব। খেলটো সেইটোৱে। বাগানীয়া ভোটোতো পাবই বিজেপিয়ে, আৰু এই গগৈ বুঢ়াগোহাঁই ইহঁতৰ ভোটো পাব, কাৰণ ইহঁততো চামচা হয়, চামচাইতো ভোট দিবই, আৰু ওৱান ছাইড ভোটটো পাবই। যেনেকৈ এতিয়া বেংগলী ভোটে আপোনাৰ পকেট ভোট হৈ গ'ল বিজেপি। খেলা তাতে আছে, খেলা আপোনালোকে বুজি পোৱা নাই। আৰু অসমীয়া অন্ততঃ এইটো বুজিব লাগে, আমাৰ আজিৰ তাৰিখত এই মব লিঞ্চিঙৰ কাৰণে এখন কঠোৰ আইন প্ৰণয়ন হ'ব লাগে। এইটো আমি চৰকাৰক বুজাব লাগে। এতিয়া অখিল গগৈ নাই, বুজাব কোনে? চবটো ভয়াত সোমাই আছে। আৰু দত্ত ফট্ট নামৰ কিছুমান বহুত ডাঙৰ ডাঙৰ আপাৰ আচামৰ বহুত মানে মোৰ নিচিনা চেহেৰা ধৰি লওক বহুত ডাঙৰ ডাঙৰ হিৰ' কিছুমান আছে, ইহঁততো কয়লাৰ চান্দা লৈ আছে। এফালে কয়লাৰ চান্দা লৈছে আৰু আনফালে মানে চৰকাৰৰ গুণগান গাই আছে, মুছলমানক হৈ গালি দি আছে। গতিকে নিজৰ এই চান্দাটো ল'বৰ কাৰণে কয়লাৰ ট্ৰাকৰ পৰা বা কয়লাৰ হেৰিৰ পৰা চান্দা ল'বৰ কাৰণে এচাম ধুৰন্ধৰ মানে বাংলাদেশৰ পৰা অহা আত্মসমৰ্পণকাৰীয়ে নিজৰ সুবিধা লৈ আছে। আজি কি কৰিছে? আজিতো একো কৰিব পৰা নাই। কিয় মাত মাতিব পৰা নাই? অভিনীলৰ সময়ততো মাত মাতিছিলি, মনত আছে? অভিনীলৰ সময়ত গোটেই দিন আপোনাৰ ফেচবুকত লাগি আছোঁ, আমি প্ৰতিবাদ কৰিছোঁ। গোটেই অসমীয়াই সিহঁতক জংঘলী বুলি কৈছিল। এতিয়া জংঘলী কোন? ক'ত ক'ত জংঘলী ওলাই আছে? আমি ভাবিছিলোঁ কাৰ্বি আংলঙতহে জংঘলী আছে, এতিয়া দেখোন আপাৰ আচামতো জংঘলী ওলাই আছে। মানে আপাৰ আচামত জংঘলী আছে, তো কাৰ লগত আছে? অকলেতো জংঘলী থকা নাই, সেই জংঘলীবিলাকতো কোনোবা আৰু বিশেষৰ লগত থাকিব লাগিব। গতিকে জংঘলী যাৰ লগত আছে সেইবিলাকো জংঘলী হয়। আনক হাঁহিছিলে এদিন যে বেলেগক জংঘলী, এতিয়া নিজে জংঘলী পৰিচয় দিবলগীয়া হৈছে আওপকীয়াকৈ। বৰ বিশেষ ক'বলগীয়া হোৱা মই নকওঁ। আমি যদি ইয়াৰ জোৰদাৰ প্ৰতিবাদ কৰিলোঁ হয় আগতেই, তেতিয়াহ'লে চৰকাৰে বুজিলে হয়। আমাৰ এজন গগৈ ভক্তই সুধিছে ৰূপজ্যোতি কুৰ্মী ক'ত? ৰূপজ্যোতি কুৰ্মী তাত কি শাসন ব্যৱস্থা আছে? ৰূপজ্যোতি কুৰ্মী তাত পুলিচ আছে? ৰূপজ্যোতি কুৰ্মী তাত গৃহ দপ্তৰ আছে নেকি? ৰূপজ্যোতি কুৰ্মী ক'ত? এনেকৈ নচলে। তিনিদিন এই এপশেকত 3টা হত্যাকাণ্ড হ'ল, 3টা হিন্দুৱে ঢুকাল। এটাত যেনিবা মুছলমান জড়িত আছে, বাকী 2টাত হিন্দু জড়িত আছে। কথা সেইটো। যোৱা লকডাউনৰ সময়ত 21টা ধৰ্ষণ হ'ল, 2টাত মুছলমান আছে, বাকী 19টাত আপোনাৰ হিন্দু জড়িত আছে। আমি অসমীয়াই মুছলমানকে অপৰাধী বিচাৰি গৈ থাকোঁ, কিন্তু এই যে 19টা ধৰ্ষণ হ'ল, হিন্দুৱে হিন্দুক কৰিছে, মুছলমানে হিন্দুক কৰা নাই। আমাৰ মূৰত মুছলমান হিন্দু সুমিয়াই দিয়া হৈছে কাৰণে আমি এইবিলাক দেখি নাপাওঁ। গতিকতে দেৱাশিষ গগৈৰ মৃত্যুৰ সময়ত আজি সেইসকল মূৰ্খ মানে চুপচাপ আছে। তেওঁলোকে কৈছিল কা আন্দোলনকাৰী ক'ত, এতিয়া কা লাগে আমাক, সেইকাৰণে হিন্দু জীয়াই থাকিবলৈ কা লাগে। এতিয়া তেওঁলোকে ছেকুলাৰবাদীক গালি পাৰিছিল, তেওঁলোকে কমিউনিষ্টক গালি পাৰিছিল। আজি তেওঁলোক ক'ত? আজি তেওঁলোক ক'তো নাই, ইয়াতে টোপনি মাৰি আছে। তেওঁলোকক মাত্ৰ হিন্দু মুছলমান মছলা লাগে। কালি মছলা পাই গ'লে কালিও সাৰ পাই যাব। আৰু আপোনালোকে এই গগৈ বুঢ়াগৈ আপোনালোকক তেওঁলোকৰ লগত মাছৰ উজান অহা দি আহি পেলাই তেওঁলোকৰ লগত মিলি পেলাই আপোনালোকে হিন্দু মুছলমানত লাগি যাব। দুদিনৰ পিছত দেখিব এজন গগৈ মৰি গ'ল, আপুনিও শুই থাকিব, সিহঁতেও শুই থাকিব। মৰিলতো গগৈ মৰিব, হাজৰিকা মৰিব, নাথ মৰিব, কলিতা মৰিব, আৰু কোন মৰিব? এইখিনিয়ে কথা। মাত দিয়ক, মাত, সাহস তোলক, বুকুত দম দিয়ক, প্ৰতিবাদ কৰক, নহ'লে নিঃশেষ হৈ যাব। এইখিনিয়ে মই ক'লোঁ। মই বেছি নকওঁ, বহুত দীঘল হ'লে বহুতেই বেয়া পায়। চিন্তা কৰক, ইউনিটিটো অন্তত শিকক, ইউনিটি শিকক, মুছলমানৰ পৰা শিকক। লাজ কৰি লাভ নাই, একো নাই, কাৰো নামতো মানে ইউনিটি নাই আমাৰ।
অসমীয়াৰ ইউনিটি নাই, মেইন প্ৰশ্ন সেইটোৱেই। আপোনালোকৰো নাই, আমাৰো নাই, মোৰো নাই। গতিকে ইউনিটি মুছলমানৰ পৰা শিকক, শিকি প্ৰতিবাদ কৰক, চৰকাৰক প্ৰশ্ন কৰক, লাইভত আহক, সকলোৱে কথা কওক, ক'ৰ পৰা আহিছে, কিয় আহিছে, এইবিলাক কথা। বন্ধু, ইমানতে সামৰিলোঁ, ধন্যবাদ। কেনেকৈ বন্ধ কৰি এইটো ময়ো নাজানো।